বন্ধুসকল ভিক্টৰ দাসে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহুকেইজন মিনিষ্টাৰক সমালোচনা কৰি থকা দেখা পোৱা যায়। ৰিচেণ্টলি যি এডিআৰই এক্সামৰ ৰিজাল্ট ঘোষণা কৰা হৈছে তাৰে পিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ লাইভত কেনেদৰে ক'ব তাকে মিমিক কৰি এইবাৰ ভিক্টৰ দাসে এটা ভিডিঅ' প্ৰস্তুত কৰিছে। আপোনালোক সকলোকে মোৰ লাইভলৈ স্বাগতম জনাইছো। আপোনালোকৰ লগত কিছুমান কথা মোৰ পাতিবলগীয়া আছে। সেই পাতিবলগীয়া কথাখিনি মই আপোনালোকৰ লগত পাতিম। এতিয়া যোৱাকালি এডিআৰই ৰিজাল্ট দিলো। আপোনালোক সকলোকে আমি যেনেকৈ কৈছিলো যে আমি 7 তাৰিখে 12 বজাত আপোনালোক সকলোকে আমি যে ৰিজাল্টটো দিম, ঠিক তেনেধৰণে আমাৰ গোটেই টিমটোৱে মিলি আপোনালোকক ৰিজাল্টটো দিছে। আৰু বহুত ইম্পৰ্টেণ্ট কথাটো এইটো যে বহুতৰ এতিয়া আপত্তি হৈছে যে কি কাট অফ বহুত হাই গৈছে। কাট অফ হাই যোৱাটো একো বেয়া কথা নহয়, কাট অফ হাই যাবই পাৰে। আমি মানে বিচাৰিছো অকল ভালতকৈ ভাল যিবোৰ আছে ল'ৰা ছোৱালী, সেই ভালতকৈ ভাল ল'ৰা ছোৱালীয়ে যাতে চিলেকশ্যন পায়। মানে ক'বলৈ খোজা কথাটো এইটো যে কাট অফ যিমানেই হাই নাযাওক কিয় এইবাৰ প্ৰক্ৰিয়াটো খুবেই নিকাভাৱে কৰিবলৈ চেষ্টা কৰা হৈছে। মই যোনে যোনে চাকৰি পালে তেওঁলোকক মই কংগ্ৰেচুলেশ্যন জনাইছো, আৰু যোনে যোনে নাপালে নোপোৱাখিনিক মই এইটোৱে ক'ব বিচাৰিছো বোলে বাপুহঁত চিন্তা নকৰিবা, 26ত আকৌ আহি আছো মই। আহাৰ পিছত তোমালোক সকলোকে এইবাৰ 2ৰ জেগাত 4 লাখ চাকৰি উলিয়াই দিম। খালি অলপ ভালকৈ পঢ়িব লাগিবা, ঠিক আছে। আজিৰ এই লাইভটো ইমানতে অন্ত কৰিছো, আৰু বাকী তোমালোক নিয়ৰ প্ৰিন্স লাইভ জইন কৰাৰ বাবে ধন্যবাদ। বিশাল লাইভটো জইন কৰাৰ বাবে অশেষ ধন্যবাদ। সত্যজিৎ লাইভটো জইন কৰাৰ বাবে অশেষ ধন্যবাদ। তোমাৰকো ধন্যবাদ জ্ঞাপন কৰিছো, বা তাৰে লগতে আৰু যোনে যোনে আমাৰ এই লাইভটো চাইছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো, ঠিক আছে। ধন্যবাদ। জয় আই অসম। ভিক্টৰ দাসৰ এই মিমিক্ৰি ভিডিঅ'টো চাই আপুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব।